Today kitaba ahli niki? All of my whole. When did you came in your class? About half an hour ago. So, have you made any practice? No, not teacher. Okay. I haven't got a teacher. Oi, amako practice koribo dibi ne? Oi, tote abor practice kori thakibi niki? Amako olop chance de ami ketiar pora bohi aso. Aru olop সময় লাগিব। এনেকৈ কৰিলে কেনেকৈ হয় কোৱাচোন? সবেতো কৰিব লাগে নহয়। বুজিব লাগে অলপ। সেইকাৰণে অলপ সোনকালে আহিব লাগে। ঠিক আছে, সকলে যদি সোনকালে আহে তেতিয়া কি কৰিবি? তহতে আহিলি প্ৰেক্টিস কৰিলি, এতিয়া আমাক কৰিব দে। ঐ বল যাও। কালি তো ইন্ডিয়া জিকিলে পাৰ্টি ক'ত? পাৰ্টিটো বাদ দে, ইকনে লিগৰহে খেলা। বিশ্বকাপত যদি সঁচাকৈ যদি ফাইনেলত জিতে, তো ডাঙৰ পাৰ্টি এটা দিবি। মনত ৰাখিবি দে। ঐ চুপ থাকচোন, কথা আৰু নাই। সিহঁতে প্ৰেক্টিকেল কৰি আছে, আমি কি কৰি আছো? আমিতো ডকুমেণ্টও বনাব নোৱাৰিম। এনেদৰে চলি থাকিলে আমি মিছনত জইনাৰ হ'ব। এই তহঁতে ইমান দেৰিকৈ আহিলি যে? সোনকালে আহিনো কি কৰিম? এনেও মেচিন চুব নাপাওঁ। আমিও তাকে কথা পাতি আছো। বহাকেইটাই বহি থাকে, আমিতো প্ৰেক্টিচ কৰিবলৈ নাপাওঁ। তাকেইতো, এই 10 বজাৰ পৰা যিকেইটা কৰি আছে সেইকেইটাই কৰি আছে। গোটেই দিনটো তাহাঁতৰ প্ৰজেক্ট কৰি চাই থাকছে। নিজে কৰিবই নাপাওঁ। মই কেতিয়াৰ পৰা আহি কেনে বহি আছে? হয় নি? ই কম্পিউটাৰ চুবলৈ পৰা নাই। আচ্ছা। এটা কাম কৰোঁ বল, কোঅৰ্ডিনেটৰক কমপ্লেইন দিওঁ। Yes, come in. স্যার আপোনাৰ লগত এটা প্ৰব্লেমৰ কথা ক'ব লগা আছিলে। প্ৰব্লেমটো কোৱা। স্যাৰ তাৰমানে আমাৰ FCP কোৰ্চটো যে আমাৰ এটা মেচিন হোৱাৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হৈছে। চবেই প্ৰেক্টিছ কৰিব বিচাৰে কিন্তু চবৰে টাইম ডিভিজনটো মিলা নাই তাৰমানে। যিকেইটাই কৰি আছে সেইকেইটাই কৰি থাকে আৰু বাকী যিকেইটাই পৰা নাই সেইকেইটাৰ অলপ দিগদাৰী হৈছে। স্যাৰ অলপ আপুনি কিবা কৰিব পাৰে যদি। ঠিক আছে, মই তোমালোক সকলোকে গ্ৰুপ ৱাইজ কৰি এটা টাইম ডিভিজন উলিয়াই দিম আৰু সেইমতে তোমালোক সকলোৱে প্ৰেক্টিছ কৰিবা। তোমালোকৰ এটা FCP মেচিন কাৰণে প্ৰব্লেম হৈ আছে আৰু আন এটা IMECৰ অৰ্ডাৰ সোনকালে দিয়া হ'ব। ঠিক আছে ছাৰ, থেংক ইউ ছাৰ।